বিশ্বৰ মানচিত্ৰত বজালীৰ পাঠশালা বিশ্ববন্দিত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰসূতি ঘৰটোৰ ঠিকনা মানে পৃথিৱীৰ ঐতিহ্যমণ্ডিত এখন ক্ষুদ্ৰ চহৰৰ নাম বজালীৰ পাঠশালা। ৰূপান্তৰৰ বাটেৰে থিয়েটাৰ, গতিশীল থিয়েটাৰ, অতিথি থিয়েটাৰ মানেই যেন পৃথিৱীৰ একক আৰু অদ্বিতীয় ভ্ৰাম্যমান থিয়েটাৰ। নাটকৰ মাজত কমাৰ্চ, শিল্প আৰু শিল্পীৰ প্ৰতি দায়বদ্ধতা, সুদৃঢ় আন্তঃগাঁথনি, প্ৰচাৰ প্ৰসাৰ আৰু শক্তিশালী গণভিত্তি, ভ্ৰাম্যমানৰ সুগন্ধ আৰু আয়ুস ৰেখা। আমাৰ দুহাত মিলি গৰ্ব, আমি ভ্ৰাম্যমান থিয়েটাৰৰ দেশৰ মানুহ। সেউজ বিপ্লৱ আৰু বজালী। বজালীৰ খেতিয়ক ককা পিতাহঁতে নাজানিছিল সেউজ বিপ্লৱ কি, অথচ সেউজীয়া আছিল তেওঁলোকৰ জন্মস্বত্ব অধিকাৰ। গালে মুখে সেউজীয়া, বুকুত সেউজীয়া, তেজত সেউজীয়া, তেজে তেজে ভালপোৱাৰ নদী। সেয়ে বজালীৰ প্ৰতিজন উত্ত পুৰুষৰ প্ৰিয় শব্দ সেউজীয়া, সেউজীয়া আৰু সেউজীয়া। সেউজীয়াৰ বুকুতেই যুগে যুগে প্ৰেম আৰু ভালপোৱাৰ সন্ধান। বজালীৰ সৰল জনজীৱন, সৰল মন আৰু সৰল বিশ্বাসৰ মূলতে বজালীৰ সৰল জনতাৰ অলেখ সংস্কাৰ। ডাকৰ বচন, প্ৰবচন, ফকৰা যোজনা আৰু বয়োজ্যেষ্ঠৰ দিহা পৰামৰ্শই তেনে সংস্কাৰৰ শক্তিশালী কাঠামো। আমি লগে ভাগে খাম, মিলাপ প্ৰীতিৰে উঠা বহা কৰিম, বিপদত ইজনে আনজনৰ কাষত থিয় হ'ম। সৰলতাৰ আন এটা নাম মানৱতা। বুকুৰ বাগিচাত ফুলা এপাহ কোমল ফুলৰ নাম সৰলতা। বজালী এ লেণ্ড অফ কালচাৰ। গৱেষণাৰ অলেখ সমলেৰে ভৰপূৰ মোৰ প্ৰাণৰ বজালী। কি যাত্ৰা, কি ভ্ৰাম্যমান, কি দেৱদাসী, কি লোকসাহিত্য, কি লোকসংস্কৃতি, কি সমাজ নীতি। গৱেষণা মানে নৱমূল্যায়ন অথবা সত্যানুসন্ধান। সত্যই সুন্দৰ, সুন্দৰে সংস্কৃতি। আমাৰ সবল বিশ্বাস, ন ন গৱেষণা এদিন জগত সভাত সজোৰে প্ৰতিষ্ঠা কৰিব বজালী এ লেণ্ড অফ কালচাৰ। সাৰুৱা কথাৰ মেটমৰা ভঁৰালটোৰে আমাৰ চেনেহৰ বজালী। সাৰুৱা কথাৰ ৰম্যভূমি মোৰাই অসমী, সাৰুৱা কথাৰ পুণ্যভূমি আমাৰ চেনেহৰ বজালী। অতিথি সাক্ষাৎ নাৰায়ণ, মিছা কথাৰ ঠেংচুটি, লোভে পাপ পাপে মৃত্যু। লোকলৈ পোতা হুলত নিজে মৰে ফুটি, চৰাই মৰে ৰয়, মানুহ মৰে কৈ। বালিলৈ জীপাত, সুগ্ৰীবলৈ একেই পাত, ক'ত হৰিদ্বাৰ, ক'ত গুজ্জদ্বাৰ। এনেবোৰ কথাই আছিল মোৰ প্ৰিয় মানুহৰ জ্ঞানৰ হেজাৰখন খোলা খিৰিকী। বজালী তথা অসমৰ মাটি পানীত মুখ বাগৰি চলি অহা সাৰুৱা কথা মানেই জ্ঞানৰ সফুৰা, অভিজ্ঞতাৰ মালিতা। কৃত্ৰিমতা কি বজালীয়ে নাজানিছিল? হাঁহৰ টেট টেট, পাৰৰ ৰুম, ছাগলীৰ বে বে, গৰুৰ হেম্বেলনি, মেকুৰীৰ মিউ মিউ, চৰাইৰ কিৰিলি, কুকুৰৰ ভৌ ভৌ, শালৰ খটাৰ খট, ঢেঁকীৰ গিৰিপ গিৰিপ। বজালীৰ সমাজ জীৱনৰ এয়া যেন যাউতি যুগীয়া সংগীত। কৃত্ৰিমতা কি, যান্ত্ৰিকতা কি বজালীয়ে জনা নাছিল। বোকাপানী গছকি, হাতে হাত ধৰি জীৱনৰ নানাৰঙী ৰং। আমি সৰল পৃথিৱীৰ সহজ মানুহ, সৰল বিশ্বাস আমাৰ। স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীল বজালী। স্বাৱলম্বিতাৰ কথা বজালীৰ খেতিয়ক পিতাহঁতক নুসুধিবা। স্বাৱলম্বিতাৰ কথা বজালীৰ খেতিয়ক পিতাহঁতক নুসুধিবা। ধানৰ পৰা মাহলৈ, মাছৰ পৰা শাকনি বাৰীলৈ, খেৰৰ পৰা খৰিলৈ, ঘৰ সজাৰ পৰা ৰাস্তা ঘাট নিৰ্মাণলৈ, কুঁৱা পুখুৰী খন্দালৈ, আদা নহৰু তামোল পাণ জালুক জলকীয়াৰ পৰা হালধি কল বাঁহ কুঁহিয়াৰৰ খেতিলৈ, সকলোতে যেন তেওঁলোকৰ তন্ন তন্ন হিচাপ। ঠিক তেনেদৰে বজালীৰ আই মাতৃসকলক কোনো কালে নুসুধিবা
আত্মনিৰ্ভৰশীলতাৰ সংজ্ঞা। পাকঘৰৰ পৰা পথাৰলৈ, ঢেঁকীৰ পৰা শাললৈ, অতিথি আপ্যায়নৰ পৰা সন্তান যতনলৈ, গাখীৰ খিৰোৱাৰ পৰা বেজী ঊলৰ কামলৈ ক'ত নাছিল তেওঁলোকৰ সবল পদচিহ্ন? কৰ্ম যেন তেওঁলোকৰ ঈশ্বৰৰ নিৰ্মালী। সূৰ্য উদয় হোৱাৰ আগতে খোৱা পাতি এৰিব লাগে, এয়া যেন বজালীৰ সমাজ জীৱনৰ অলিখিত নিয়ম। আৰু তাতেই যেন নিহিত হৈ আছিল স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীলতাৰ আদি আৰু পূৰ্ণতাৰ পাঠ। ইমানৰ পিছতো তেওঁলোকে কোনোদিন কোৱা নাছিল আমি স্বাৱলম্বী, আমি আত্মনিৰ্ভৰশীল। স্বাৱলম্বিতা আৰু আত্মনিৰ্ভৰশীলতাৰ পাঠ যেন তেওঁলোকৰ তেজে তেজে। 2 অক্টোবৰ, ধন্য বজালী, ধন্য অসম। 1963 চনৰ 2 অক্টোবৰ গান্ধী জয়ন্তী, আৰু সিদিনা সন্ধিয়াৰ বজালীৰ পাঠশালা যেন এক মিৰাকল। 1963 চনৰ 2 অক্টোবৰ গান্ধী জয়ন্তী, আৰু সিদিনা সন্ধিয়াৰ বজালীৰ পাঠশালা যেন এক মিৰাকল। বনজুইৰ দৰে বিয়পি গৈছিল বাতৰিটো, নব্য চিন্তাৰ নতুন ধাৰাৰ আৰু অভিনৱ কাৰুকাৰ্যৰে অচ্যুত লখৰৰ নেতৃত্বত পৃথিৱীৰ ক'তো নোহোৱা নপুজা ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম নিনাদ। ধন্য বজালী, ধন্য অসম, ধন্য চিৰচেনেহী পাঠশালা। পুনঃ পৃথিৱীৰ সাংস্কৃতিক ইতিহাসত 2 অক্টোবৰ মানেই ৰক্তপাতহীন এক সফল নাট্য বিপ্লৱৰ নাম, ভ্ৰাম্যমান থিয়েটাৰ।